আজি আমাৰ গাঁৱৰ পৰিয়ালৰ যিটো সমজুৱা পুখুৰী আছে সেইটো সিঁচিব লৈছোঁ। আপোনালোকক আজি দেখুৱাম পুখুৰীটোত কিমান মাছ ওলালে আৰু কেনেদৰে আমি মাছ ধৰিলোঁ। ভিডিঅ'টো আগলৈকে চাই থাকিব। পুখুৰীটো আমাৰ দৌতিয়ে খন্দুৱাইছিল আৰু প্ৰত্যেক বছৰে আমি সকলোৱে একেলগে পুখুৰীটোত মাছ ধৰোঁ আৰু সেই গতানুগতিকতা ৰক্ষা কৰি এই বছৰো আমি পুখুৰীটো হেঁচিছোঁ। আপোনালোকে চাই থাকিব আমি কিদৰে মাছ ধৰিম, নিশ্চয় আপোনালোকে চাই ভাল পাব। এয়া আমাৰ দাই এজনে গাঁতত সোমাই থকা কাৱৈ মাছবিলাক ধৰিব চেষ্টা কৰিছে। আপোনালোকে নিশ্চয় জানে যে গাঁতত কাৱৈ মাছবিলাক সোমাই থাকে আৰু ধৰিবলৈ খুব কষ্টকৰ। এয়া অলপ মাছ ধৰিলে, তাৰ পৰা এতিয়া ময়ো অলপ চেষ্টা কৰিছোঁ কাৱৈ মাছজনী ধৰিবলৈ। এয়া কাৱৈ মাছজনী ধৰিলোঁ, দেখিছেই নহয়। পুখুৰীটোত যথেষ্ট বোকা থকাৰ কাৰণে মেচিনে পানীবিলাক টানিবলৈ অলপ কষ্টকৰ হৈছে, গতিকে আমি দেহেতি লগাইও অলপ পুখুৰীটো হেঁচিবলৈ চেষ্টা কৰিছোঁ। এয়া মই শ'ল এটা ধৰিলোঁ, চাওকচোন। এইটো প্ৰায় 1 কেজি 200 গ্ৰাম ওজনৰ শ'ল। আৰু এইবিলাক আমাৰ মাছ ধৰি আছে আমাৰ ওচৰৰ ঘৰৰ মানুহসকলে। এয়া সকলোবিলাকে পাৰতে বহি চাই আছে। মা দেউতাই এটা মাছ ধৰিলে, শ'ল মাছ এটা, সেইটোকে দেখুৱাইছে। এয়া অলপ ময়ো দেহেতি মৰাত সহায় কৰি দিছোঁ, যিহেতু মাছ ধৰিব লাগে সোনকালে শেষ কৰিবলৈ। আৰু এয়া মাছ ধৰি পানি আমি এইবিলাকেই মাছ পালোঁ, চাওক আপোনালোকে। ভিডিঅ'টো আজিলৈ ইমানেই। কেনে পালে জনাব চাই। ধন্যবাদ।